हेलो गाइस, मैं मामू और मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ খুবেই টেষ্টি এটা নাৰিকলৰ লাডু ৰেচিপি। এনেকৈ বনালে খাবলৈও খুবেই টেষ্টি হয় আৰু দেখিবলৈও ধুনীয়া হয়। বগা চকচকীয়া নাৰিকলৰ লাডু। বলকচোন তেন্তে চাওঁ কেনেকৈনো বনাওঁ এনেকুৱা বগা চকচকীয়া নাৰিকলৰ লাডু। এয়া মই একদম বগা চকচকীয়া নাৰিকলৰ লাডু বনাবলৈ মই লৈ লৈছোঁ নাৰিকল। একদম তলৰ এইখিনি বাকলিখিনি গুচাই ল'ব, যিখিনি কোলা কোলাকৈ থাকে ভালদৰে। এয়া অকণমান আছে, এইখিনি ধুলে গুচি যাব। এতিয়া ধুই পিনে মই সৰু সৰুকৈ কাটি ল'ম, তাৰপিছত মিক্সিত পেষ্ট কৰি ল'ম ভালকৈ। ধুলে এইখিনি চাফা হৈ যাব, একদম বগা হৈ যাব। এইখিনি মই এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ, যেনেকৈ একেটা চাইজত নাকাটিলেও হ'ব। এতিয়া মিক্সিত পিচি ল'ম। মই সৰুটো মিক্সিৰ জাৰটোত পিচিম কাৰণ ইয়াত সোনকালে গুড়ি হয়। দেখিছোঁনে এইখিনি একদম কিমান মিহিকৈ খুন্দিছোঁ মই। এতিয়া উলিয়াই ল'ম এইখিনি, আৰু এইখিনি উলিওৱাৰ পিছত বাকীখিনিও এনেকৈয়ে খুন্দি ল'ম। এয়া এইখিনি মোৰ খুন্দি লোৱা হৈ গ'ল। ইয়াতে মই এটা নাৰিকল লৈছোঁ, এটা নাৰিকলৰ কাৰণে ইমানটো বাতি এটাই এবাতি চেনি। এতিয়া মই এইখিনি দি পিনে ভালকৈ মিক্স কৰি ল'ম। এইখিনি মই এতিয়া ভালকৈ মিহলাই ল'ম। আপোনালোকে বিচাৰিলে হাতেও মিহলাব পাৰিব। মই চামুচখনে ভালকৈ মিহলি কৰি ল'ম। এইখিনি মোৰ মিক্স কৰা হৈ গ'ল। এতিয়া 1 ঘণ্টামানৰ কাৰণে ভালকৈ ঢাকি এনেকৈয়ে থৈ দিম, যেতিয়ালৈকে এই চেনিখিনি গুলি খাই নাযায়। এয়া পূৰা 1 ঘণ্টা পিছত এইখিনি দেখিছেনে, একদম চেনিখিনি গলি গৈছে, পানী ওলোৱা নিচিনা। এতিয়া মই কেৰাহীত দি দিম এইখিনি। একদম গেছটো ল' কৰি এতিয়া মই এইখিনি লৰাই ভাজি থাকিম। গেছটো ল' কৰি থ'ব। বহুত টাইম ভাজিব লাগে নাৰিকল লাডু, তেতিয়া বেছি ধুনীয়াকৈ লাডু হয়। এনেকৈ মই ভাজি থাকিম। এনেকৈয়ে মই 5 মিনিটমান ভজাৰ পিছত দেখিম চেনিখিনি এনেকৈ গলি গৈছেগৈ, আঠা আঠা হৈছেগৈ। এতিয়া ইয়াতে দি দিম মই ভাজি লোৱা চুজি অকণমান। বেছিকৈ দিয়া নাই। এইখিনি দিয়াৰ পিছতো মই লৰাই ভালকৈ ভাজি থাকিম। এইখিনি দিয়াৰ পিছতো মই ভাজি থাকিম, কাৰণ চুজিখিনি ৰঙাকৈ ভাজি লোৱা হৈছিলে কাৰণে কালাৰটো বেলেগ হৈ গৈছে, হালধীয়া টাইপ। যেতিয়ালৈকে ভাজি থাকিব, যেতিয়ালৈকে কেৰাহীৰ পৰা এইখিনি এৰি নাহে, নিজে নিজে এৰি আহিব। এনেকৈ ভাজিলে অলপো লাগি নধৰে। চাইডত লাগি নধৰে, এটা লদাৰ নিচিনা হৈ যাব। তেতিয়া গম পাব লাডু বনাবলৈ হৈছে বুলি। তাৰপিছত যিকোনো গামলা বা কাঁহী এখনত উলিয়াই এইখিনি আমাৰ হৈছেগৈ। আৰু আপোনালোকে এনেকৈও চাব পাৰিব, এনেকৈ কৰি চালে গম পাব লাডু হয় নে নহয়। এয়া দেখিছে লাডু বনাবলৈ ৰেডি হৈছে। আৰু এইখিনি এতিয়া মই নমাই লওঁ। এইখিনি মই উলিয়াই লৈছোঁ। দেখিছেনে, চুজি নিদিলে আপোনালোকে আটা ভাজিও দিব পাৰে। এনেকৈ গোল গোলকৈ মই লাডু বনাই দিম, যিমানটো জোখত বনাই, ডাঙৰ সৰু। আটা ভাজিও দিব পাৰে। মই বেছি ৰঙাকৈ ভাজিছিলোঁ কাৰণে অলপ ৰঙা হৈছে, হ'লেও যেতিয়া ঠাণ্ডা হৈ যাব একদম বগা বগা হ'ব। এনেকৈ গোল গোলকৈ মই সৰু সৰুকৈ বনাইছোঁ। গোটেইখিনি মই এনেকৈ বনাই ল'ম। খাবলৈ খুব টেষ্টি হয় এনেকৈ লাডু বনালে। ঘৰলৈ কোনোবা আহিলেও দিবলৈ ভাল। এয়া কিমান ধুনীয়া হৈছে দেখিছেনে। এতিয়া অলপ ঢিলা ঢিলা হৈ থাকিব, ঠাণ্ডা হ'লে একদম টান হৈ যাব। ইমানো টান নহয়, খাব পৰা জোখৰ আৰু। এনেকৈ মই গোটেইখিনি বনাই লওঁ। গৰমে গৰমে বনাইছোঁ, গৰমে গৰমে বনালে ভাল। এয়া মই গোটেইখিনি নাৰিকলৰ লাডু বনাই ৰেডি কৰি দিলোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে। আৰু গোটেইকেইটা মই সমান চাইজত বনাইছোঁ। আপোনালোকে বিচাৰিলে ডাঙৰকৈও বনাব পাৰে। আৰু এটা কথা কৈ থওঁ, চুজি নিদিলেও হয় বা আটা নিদিলেও হয়, তেতিয়াও খুব ধুনীয়া হয়। আৰু তেতিয়া বেছিয়ে ধুনীয়া হ'ব কালাৰটো। এয়া
ভিডিঅ'টো চাই ভাল পালে যদি লাইক শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা নটিফিকেশ্যনসমূহ পাই থাকে। তেন্তে আজিলৈ আহোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।